পানী পিয়াহে মৰা নাই মোৰ সেইকাৰণে আমাৰ বোৱাৰীজনী ঘনে ঘনে পানী খুজি খাই আছিলেগে এই কামৰ চোৰ নহয় মানে চামৰা চোৰে চালা এক দিব লাগে চালা এক দিব লাগে দেৰিয়ে হ'ল অকমান এই জহনি মৰাটো কেতিয়াকে আহিব জানো পাই চোতালখন ধুইবলৈ মাটি থৈ আহিছিলো এইডাল আহিছেচোন আহিছে আইতা পালোহি দেই জহনি যোৱা এতিয়া কেইটা বাজিলে বাৰু হা তোক হাজিৰা কৰিবলৈহে মাতিছিলো ঠিকা কৰিবলৈ নাই মতা নহয় এতিয়া বেলি কিমান দূৰ পালেগে তই গম পাইছ নাই পোৱা নহয় আইতা মানে এই মানুহজনী ভাত বনাওঁতে অকমান দেৰি কৰিলে সেইকাৰণে দেৰি হৈ থাকিলে জহনি যোৱা মাইকে ভাত নাই দিয়া নে সেই মাইকীৰ লগত শুই আছিল কথা কবলৈ আহিছে ঘৰত নিমখ নাই হৈছিলে আইতা এই নিমখ বিচাৰি যাওঁতে লোকৰ ঘৰত দেৰি কৰিলে আকৌ মানুহজনীয়ে জহনি যোৱা কথা কবলৈ আহিছ সেই গোলাপী ঘৰত মাতিলে কাম কৰিবলৈ নিমখ কি চেনি দি হলে ভাতকেইটা খাই পেনে দৰ মাৰিবি কাম কৰিবলৈ খাবলৈ পা যে তাত খাবলৈ পা যে মদ সোপা আমাৰ ঘৰত মাতিলে সেই 9টা 10টা কৰিবি জহনি যোৱা বল জহনি যোৱা পাছফালে বল কামত ধৰগে আহক এইখিনি পৰা মুধালৈকে গোটেইখিনি চৰিবি আকৌ আৰু সেই পিছফালে বেছিকে গৈ নাথাকিবি আকৌ কামৰ প্ৰতি মন দিবি হ'ব আইতা এইখিনি পাই ন ষ্টাৰ্ট দিব লাগিব মই এতিয়া সেই হেৰি তগলে যাম কঠীয়া ধান সুধি আহোগে তই কাম লাগ দে হ'ব যাওক পানী পিয়া লাগিলেচোন পানী এঘোটা খাই আহোঁগে আগে টিবেলত চাবোনডোখৰ থৈ আহিলো নহয় গৰুৱে চুবাব এতিয়া না চাবোনডোখৰ থৈ আহোঁগে বৌ গিলাচ এটা দিয়ক বাৰু নহয় লাগিছে জহনি যোৱা মানুহজনী সেই পিঠি পাছ দিছিলো হে তোক পানী খাবলৈ হলে দেখোন নহব বোৱাৰীকেইজনীক মন কাণ দিবলৈ কৈ থৈ যাম এই জহনি যোৱাটোক বৰ চেঙা বুইজনী চালা কাম লাগিছে নে এইফালে পৰা চাবলৈ আহিছে দেখিছো পানীহে খাই আহোঁগে বুলি ভাবিছিলো মই ডাঙৰ বৈ সৌ বৈ কেনে গলি সোনকালে আছোন কি হলনো কেলে মাতিছিলে এইফালে আছোন এইফালে কি যে মাতি থাকে জানো শুনচোন কি এই কাম লাগিবলৈ অহা মানুহটো অকমান চাবি কি দেখিবলৈ ধুনীয়া নেকি জহনি জাতি কাম চু বোলো সি যদি কাম চুৰ হয় আমিও সেই মাল চুৰ হম মানে হেৰি আকৌ মা পইচাটো আমি সেই কমকে দিম আকৌ বুইজনী গ'ল না নাই যোৱা জানো তই সেই টিবেলত যে চাবোনডোখৰ উঠাই থৈ আহিবিগে মই সেই ভদ্ৰ জীয়েকজনী আজি মেট্ৰিক পাছ কৰিলে হেনো কি বুলি হাই ছেকেণ্ডেৰী পাছ তালৈ যাম যাওক লাগিছে কাম কাঁহী বাৰী ধুই লওঁগৈ এইজনী বৌ গৈছে তাকে এগিলাচ পানী খোজোগে আজনী কলৈ গ'ল জানো কি বুলি কওঁ বৌ কাম চুৰটো আহিলেই পানী খাবলৈ তাৰমানে দে বা তোক কি লাগে নহয় মানে কি বুলি ঘৰত মতা মানুহ নাই দেখা নাই তই হেৰি মানে সেই পানী কি পানী খায় ৰ'ব
লওক লওক খাই লওক এইটো লওক ঐ বাইদেউ জহনী যোৱা কাম চোৰ দেখিছ নাই মায়ে ঠিকে কৈছিলে এই 1 নম্বৰ কাম চোৰ হয় ভাল ভাল বাচিলো এইজনী ডাঙৰ বোৱাৰীজনী কেনেকৈ ধৰিছেহি কম নহয় দেই চালা বুঢ়ীও কম নহয় ডাঙৰ বোৱাৰীজনীও কম নহয় ৱাই বাইদেউ কেলেনো আপুনি সেই বেচেৰাটো কাম চোৰ বুলি কৈছে ৱাই তোৰ বৰ মৰম লাগিছে সেইডাললৈ মৰম লগা নলগাৰ লগত কি কথা আছে আকৌ বাইদেউ মৰম লাগিছে যদি গৈ ল'বি তালৈ ক'তনো কাম চোৰ হ'লনো বা বেচেৰাটো সেই অথনিৰ পাচোন কামেই কৰি আছে পানী এগিলাচ খাবলৈহে আহিছিলে এতিয়া তাতেনো আপুনি সেই হাজিৰা কিমান দিছে 200 টকাহে দিছে সেই বেচেৰাটো সেই চাদা অকমান পানী অকমান খাবলৈ বহিবইচোন সেই বেলেগৰ ঘৰত 400 500 লগে হাজিৰা দিয়ে 200 টকাত হাজিৰা কৰিবলৈ আহিছে কৈছো আকৌ তাকে বুলি আপুনি সেই কাম চোৰ বুলি ক'লে হ'ব নেকি তা কাম চোৰ কাক কয় জানে আপোনাকে কয় ৱাই মোক ক'ব আহিছে কাম চোৰ বুলি হা চালে তোক জহনী মন্ত্ৰী তোক মাৰি পেলাই দিম ঐ চালে জহনী মন্ত্ৰী তোক আজি মাৰিয়ে পেলাম ঐ চালা মাৰি পেলাম নেকি মই আজি এই বাইদেউ কেলে মাৰিব লৈছে নেমাৰিব কেলে মাৰিব লৈছে আকৌ সেই জহনী জাতীয় তোলে বহুত মৰম জাগিছে হেনো হিয়াৰ ঐ দাদা আপোনাক সেই তাই কাম চোৰ বুলি কৈছে এই বাইদেউ আমি মাইকী চোৰ হ'ব পাওঁ কামৰ চোৰ নহয় কুকুৰ চালা তই সেইজনীক নিবিয়ে তাৰমানে চাউলত তোক মই আজি একদম ঘুচাই তোক চালো মই আজি ৰ'দ কি হ'ল বোলো ঐ মা কাম চোৰ নহয় মাইকী চোৰ হয় মাইকী চোৰ এইজনী নিব ওলাইছে এইজনী কাক নিলে ৰঘুমলক নিলে নে কি হয় জহনী জাতি নহয় মা কি কথা ক'বলৈ আহিছে আকৌ নহয় মা নহয় এই হেৰি হয় আকৌ মানে এই দাদাই কাম কৰি আছিলে তাৰপাছতে বাইৰে গৈ পিছফালে একদম এনেকে কৰিছে ন ধৰিছে নহয় মোক পানী খুজিছিলে পানী দিছিলো তাৰপাছতে এনে মোক পলুৱাইছে বুলি কৈ আছে সি আহি পিনি মই তাৰপৰা ক'লো বাইদেউ হেৰি বোলো দাদা কাম চোৰ নহয় আপুনিহে কাম চোৰ বুলি ক'লো একদম খেদি লৈ আহিলে তাৰপিছত দাদা কি হৈছে বাইদেউ কি হৈছে বুলি এনেকে আগুচিছে নহয় মোক তাৰপৰা বাইদেউ ইয়াক কাম চোৰ বুলি কৈছে মই সেই কথাটোকে দাদাক কৈছিলো তাৰপাছতে দাদাই ক'লে বোলে মই কাম চোৰ নহয় বোলে মাইকী চোৰ হ'ব পাৰো কিন্তু কাম চোৰ নহয় বুলি ক'লে দাদাই তাৰপাছতে বাইদেৱে খেদা মাৰি পিনি আহিছে আকৌ মা নেলাগে তহঁতৰ ঘৰত কামো নকৰো ঠিক পেলাই বালৰ কাম নকৰে সিহঁতক জহনী জাতি চব কি হ'ল কাম নকৰি ঘূৰি আহিলি যে এই সিহঁতৰ ঘৰত বালৰ কাম নকৰে বুজিছ কাম নকৰিলে কি ৰঙা মাটি খাম নেকি আমি এই সিহঁতৰ ঘৰত কোনে কাম কৰিব এই মোক চুৰ বুলি কেনে খেদা দি আহিছে গোটেই সেইটোতো তই হয়ে হে তেৰি মোক কাম চুৰ বুলি কৈছে কাম চুৰ সেইটো নহয় আকৌ তই সেইটোৱেতো মই মাইকী চুৰ হ'ব পাওঁ কিন্তু মই কাম চুৰ নহয় সেইটো হয় দাখন কি কলি দাখন সিহঁতৰ ঘৰতে পেলাই থৈ আহিলো মই বালৰ কাম নকৰে বুলি কৈ কেনে গুচি আহিলো নহ'ব নহয় এনেকে কিহৰ হেতি চুৰ বুলি ক'ব পইচা কেনেকে নিদিয়ে চাম ন ঐ পদুমী বুঢ়ী কি হ'ল আকৌ কি হ'ল নাম ধৰি মাতিছ যে মোৰ মানুহটো কামলে মাতি তই চোৰ সজালি যে ঐ জহনী জাতি কি হ'ল কি তাৰমানে মোৰ মানুহটো মাইকী চোৰ হ'ব পাৰে কাম চোৰ বুলি কৈছ যে তই হ'ল কি তাৰমানে কাম চোৰ বুলি নকয় কি ঘটিছো বুলি কম নেকি বল হেই তোৰ পৰে কিমানখিনি কাম কৰিলে মই দেখুৱাই দিম বল কিমান কাম কৰিলে দেখুৱাই দিম বল দাকে খেদি আহিছে বল এইখিনি চাহ হিয়া এইখিনি চাহ পৰে 3 ঘণ্টা 30 জোপা নাকাটিলে কি জানি বল কামত লগাই সেই আধা পাক মাৰি নাহিলো পানী খাবলৈ গ'লে কি বেলা কিৰে দগলা পানী পিয়া লাগি আছিলে যে ঘৰতে খাই নাহিলি কেলে আজি 1 সপ্তাহ দিন হ'ল পানী পিয়াহে মৰা নাই মোৰ সেইকাৰণে আমাৰ বোৱাৰীজনী ঘনে পানী খুজি খাই আছিলেগে এই কামৰ চোৰ নহয় মানে চামৰা চোৰে চালা এক দিব লাগে চালা এক দিব লাগে কি হালা হৈছে নো মায়ে কালত হালা কৰিছে মই কাম চুৰহে কৈছিলো ঘৈণীয়েকে চামৰা চুৰ বুলি লৈ গৈছে খেদি বাপেকে ঐ মা কোন আহিছিলে নো কোন হ'ব নহয় জহনী জাতৰ ঘৈণীয়েক মানে জহনী জাতি তই যদি জহনী জাতি যা মোৰ লাখুডাল লৈ গ'ল যা লৈ আহিবিগে
আমাৰ মায়ে সেই লাখুটডাল লৈ যাব দিছে মোক লাখুটি দাদা ঐ দাদা মা লাখুটিডাল হে আকৌ ঐ এইডাল পাই গলো মাক দিবই লাগিব